নাছিৰৰ নাকৰ আগত ওলমি থকা শেঙুনৰ টোপোলাটোৰ এক হুবহু দৃশ্য মনলৈ অহাত বিমলৰ মনৰ ভিতৰতে এটা হাঁহিৰ ভাৱে দোলা দি গ'ল। সি ইতিমধ্যে ৰেল লাইনৰ ওপৰত উঠি পৰিছে আৰু তাৰ মাজৰ কাঠৰ স্লিপাৰসমূহৰ ওপৰেদি এটা নিয়ন্ত্ৰিত গতিবেগত খোজ কাঢ়িবলৈ আৰম্ভ কৰি দিছে। দূৰৰ ষ্টেচনৰ প্লেটফৰ্মসমূহত জ্বলি থকা উজ্জ্বল পোহৰৰ অভিমুখে গতি কৰিবলগীয়া হোৱাত বিমলৰ মনটো আকৌ শংকাগ্ৰস্ত হৈ পৰিছে। তথাপি শীঘ্ৰে সি ডম্বৰুকাই ঘৰৰ অৱস্থানটো বিচাৰি উলিয়াব লাগে আৰু তাত সোমাই বাহিৰৰ শত্ৰুপূৰ্ণ জগতখনৰ পৰা নিস্তাৰ পাব লাগে। তাৰপিছত সেই নিৰাপদ আশ্ৰয়ৰ কোলাত মূৰ থৈ সি ভাবি চাব তাৰ জীৱনৰ পিছৰ অধ্যায়ৰ কথা। খোজৰ গতি ত্বৰান্বিত কৰিবলৈ গৈ বিমলে সঘনাই উজুতি খাইছে, যিহেতু এক হিচাপী জোখৰ ব্যৱধানত ৰেল লাইনৰ স্লিপাৰসমূহ সজাই সজাই থোৱা হৈছে। ক্ষন্তেক আগতে সোঁ ভৰিৰ বুঢ়া আঙুলিটো সি এনেদৰে জোঙাল শিলৰ সোণদাৰে ধাৰাশায়ী কৰি পেলাইছে, কিন্তু তাৰ এতিয়া সেইবোৰ চোৱাৰ সময় নহয়। ডম্বৰুকাইৰ ঘৰত গৈ সি সেইবোৰ চিকিৎসাত ব্ৰতী হ'ব পাৰিব। ইচ্ছা কৰিলে সি ড-৪ক তেওঁৰ লগতে কটাই দিব। মানুহৰ সন্দেহৰ আঁৰৰ পৰা নিজকে মুক্ত নকৰালৈকে সি হয়তো তেনেদৰে কিছুদিন থাকি যোৱাটো বুদ্ধিমানৰ কাম হ'ব। বিমল হঠাৎ সচকিত হৈ উঠিল। কাৰোবাৰ ওচৰ চাপি অহা খোজৰ শব্দই তাৰ ভিতৰখন ভীষণভাৱে জোকাৰি গ'ল। পিছফালে মুখ কৰি সেই অপৰিচিত ব্যক্তিক চিনাক্তকৰণ কৰিবলৈ তাৰ মন গ'ল যদিও বিমলে সাহস গোটাব নোৱাৰিলে। ইতিমধ্যে সি মন কৰিছে ৰেল লাইনৰ কাষৰ ছিগনেল পোষ্টসমূহৰ লাইটবোৰৰ ক্ষীণ পোহৰৰ আভাত তাক নিজকে আন্ধাৰত লুকাই ৰখাৰ সুবিধাকণ লুপ্ত হৈ পৰিছে। সি অনুমান কৰিলে ওচৰৰ লুপ লাইনৰ ফালৰ পৰা মানুহকেইজন আগবাঢ়ি আহি সি গৈ থকা মেইন লাইনডালৰ ওপৰেদি সম্প্ৰতি খোজ কাঢ়িবলৈ লৈছে। সিহঁতৰ গুণগুণ কথাৰ টুকুৰাবোৰ তাৰ নিশ্চয়কৈ কাণত পৰিছে, কিন্তু অতি সতৰ্কতাৰে সেইবোৰৰ প্ৰতি মনোযোগ দিও সি সেই বিক্ষিপ্ত শব্দসমূহৰ অৰ্থ উলিয়াব পৰা নাই। তাক কোনোবাই অনুসৰণ কৰা নাইতো? সি সাউতকৈ নিজৰ কাপোৰ কানিৰ ওপৰত চকু ফুৰাই চালে। এতিয়াও সেইবোৰ বোকা পানীৰে কিম্ভূত কিমাকাৰ ৰূপ লৈ আছে। এনে এক বেশভূষাৰে সি প্লেটফৰ্মৰ ৰৌদ্ৰজল পৰিৱেশত নিজকে ভুচুং পহু সাজি প্ৰৱেশ কৰা মানে এক ভয়ানক বিপদ চপাই লোৱাহে হ'ব। সি ঠিক কি কৰিব একো সিদ্ধান্ত কৰিব নোৱাৰিলে। মাথোন অজান ভয়ত বাঢ়ি অহা ধৰফৰণিলৈ একেই গতিৰে খোজকাঢ়ি থাকিল। পিছফালৰ খোজৰ গতি দ্ৰুততৰ হোৱা কথাটোৱে বিমলৰ বাবে কঢ়িয়াই আনিলে অধিক শংকা। তাৰ মূৰ আচন্দ্ৰাই কৰা যেন ভাৱ হ'ল। এনে লাগিল এইমাত্ৰ যেন পিছফালৰ পৰা চিলনীয়ে থুপিওৱাৰ দৰে মানুহকেইজনে তাক থাপ মাৰি ধৰিব আৰু চকুৰ পচাৰতে চৌ মাৰি উৰুৱাই লৈ যাব। তাৰ পিছৰ কথাখিনি ভাবিবৰ সাহস নহ'ল। সি মাথো চকু কাণ মুদি তাৰ গতি বঢ়াই দিলে। বিমল যাব কোনফালে? ষ্টেচনৰ সীমাৰ দুয়োফালে লোহাৰ ওখ ওখ বেৰবোৰ থকাৰ কথা সি জানে। তাৰ মাজত কোনোবাখিনিত বেৰ ভগা অংশ নিশ্চয় আছে, কাৰণ আগতে সেইবোৰেৰে সিহঁতে কেইবাবাৰো প্লেটফৰ্মলৈ সোমাইছিল। মামুদ নীলকান্তহঁতৰ সৈতে মিটিঙৰ পৰা উভতি আহি ৰাতি দুভাগত সেইবোৰেৰে প্ৰৱেশ কৰি সি ষ্টেচনৰ দোকানত গৰম চাহ খাইছিল। ঠাণ্ডাৰ দিনত গাটো গৰম কৰি লোৱাৰ ই আছিল এক উত্তম উপায়। কি নাম আছিল দোকানীজনৰ, যাৰ দোকানত সিহঁতে বাকী কৰি হ'লেও চাহকাপ খোৱাৰ সুবিধাকণ পাইছিল? মানুহজন প্ৰাক্তন সৈনিক আছিল। মাজে মাজে তেওঁৰ পুতেক দোকানত বহিছিল। বিমলৰ মনলৈ আহিছে দুটা চাৰিটা সম্ভাৱ্য নাম। সুবোধ পাল, সুবীৰ পাল। ২ নম্বৰ প্লেটফৰ্মৰ দক্ষিণ চুকত আছিল পালৰ চাহ দোকানখন। এতিয়া আছেনে তাত বাৰু? আজি অত বছৰৰ মূৰত নিশ্চয় থাকিব, সি ভাবিলে। কিন্তু সম্প্ৰতি তালৈ যোৱাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে, কাৰণ তাৰ বাবে এতিয়া আটাইতকৈ বিপদসংকুল ঠাই হৈছে ষ্টেচন। ইতিমধ্যে নিশ্চয় তালৈ পুলিচক খবৰ পঠোৱা হৈছে। পুলিচৰ মানুহে গোটেইখিনি অঞ্চলত পিয়াপি দি ফুৰিছে। প্ৰতিখন এৰিবলগীয়া ট্ৰেইনৰ যাত্ৰীৰ ওপৰত চকু ৰাখিবলৈ কোৱা হৈছে। সাধাৰণ সাজত সিহঁতৰ গুপ্তচৰ মেলি দিয়া হৈছে। হাতত সিহঁতে বিমলৰ ফটোগ্ৰাফ লৈ পিটপাটকৈ মানুহৰ মাজত তাক বিচৰা আৰম্ভ কৰি দিছে। সন্দেহৰ অৱকাশ দেখিলেই সিহঁতে ধৰি বান্ধি গাড়ীত উঠাইছে। এনেধৰণৰ চিন্তাৰ সোঁতে তাক ভয়াৰ্ত কৰি তুলিছে আৰু সি গম নোপোৱাকৈ সোঁহাতৰ ফালে ফালৰি কাটি ওলাই যোৱা
লুপ লাইনসমূহৰ ওপৰেদি গতি কৰিছে। তাৰ পৰা কিছু দূৰত সেই পুৰণি ধ্বংসপ্ৰাপ্ত মালডবাৰ দুই এটাৰ অৱস্থিতি দেখিবলৈ পালে। সেইবোৰ দুৰ্ঘটনাগ্ৰস্ত হৈ ছিগি ভাগি আজি বহুকালৰ পৰা পৰিত্যক্ত অৱস্থাত থকা তাৰ মনত আছে। আগতে দুই এটা মগনীয়া সেইবোৰত সিহঁতৰ নিজস্ব ঘৰৰ দৰে বাস কৰিছিল। বিমলৰ ৰাতিৰ ষ্টেচনত ভ্ৰমণত সেই ডবাকেইটাৰ কাষেৰে অহা যোৱা কৰোঁতে কেঁচুৱাৰ মাত পৰ্যন্ত শুনাৰ কথা পাহৰা নাই। ডবাকেইটা হৈ পৰিছিল সেইবোৰ মানুহৰ আশ্ৰয়স্থল। চোৰ বদমাছৰ আড্ডা বুলিও সেইবোৰ খ্যাত আছিল। বিমলৰ চকু চাট মাৰি ষ্টেচনৰ ফালৰ পৰা মালগাড়ী এখন আহিবলৈ আৰম্ভ কৰি দিছে। বিকট শব্দ কৰি তাৰ হৰ্ণ বাজিছে। সুদীৰ্ঘ সুৰ টানি সি কঁপাই তুলিছে ৰাতিৰ আন্ধাৰ, আকাশ, বতাহ আৰু নীৰৱতা। বিমলৰ ভাৱ হ'ল ট্ৰেইনখনৰ হেডলাইটৰ পোহৰে তাৰ গাৰ সমস্ত কাপোৰৰ আৱৰণ আঁতৰাই তাক যেন নাঙঠ কৰি পেলাবৰ উপক্ৰম কৰিছে। তাৰ পিছফালৰ পৰা আহি থকা মানুহকেইজনেই নহয়, সমগ্ৰ পৃথিৱীখনৰ আগত তাৰ লুকাই ৰখা ৰূপটো এইমাত্ৰ উদং হৈ যাব আৰু তাৰ পলাবৰ সকলো পথ বন্ধ হৈ পৰিব। ট্ৰেইনখন আৰু ওচৰ চাপি আহিছে। বিমলে এইমাত্ৰ সিদ্ধান্ত ল'ব লাগিব। তাৰ পিছৰ মানুহকেইজনৰ পৰা নিজক ৰক্ষা কৰাৰ এইটোৱে হ'ব তাৰ বাবে এক উপযুক্ত মুহূৰ্ত। সেই ট্ৰেইনখনৰ আগেদি দৌৰ মাৰি পাৰ হৈ গ'ল আৰু ঠিক কেইফুটমানৰ ব্যৱধানেৰে ট্ৰেইনখন তাৰ গাত স্পৰ্শ নকৰাকৈ নিৰাসক্ত গতিত চলি থাকিল। বিমল নিশ্চিত হ'ল যে পিছফালৰ মানুহকেইজন আৰু তাৰ মাজত এখন চলন্ত ট্ৰেইনে দুৰ্ভেদ্য প্ৰাচীৰৰ সৃষ্টি কৰিছে, যাৰ আঁৰ লৈ সি এতিয়া নিজকে বচাব লাগিব। সি থিৰাং কৰি পেলাব লাগিব এই মুহূৰ্তত সি কিহৰ আঁৰ ল'লে মানুহকেইজনৰ সন্ধানী দৃষ্টিৰ পৰা সি হাত সাৰিব পাৰিব। ট্ৰেইনখনৰ স্পীড ক্ৰমশ বাঢ়ি গৈছে। বিমলে জানে ট্ৰেইনখন আঁতৰি পৰিলেই সি আকৌ মানুহকেইজনৰ চকুত পৰিব। সি দৌৰিবলৈ আৰম্ভ কৰি দিছে। বিমলে গম পাইছে আৰু দুটামান ডবা শেষ হ'লে মানুহকেইজনে লাইনটো পাৰ হৈ আহিব। হঠাৎ তাৰ মনলৈ এক ধাৰণা আহিল। সি পৰিত্যক্ত ডবা দুটাৰ আঁৰ লৈ নিজকে সন্তৰ্পণে লুকাই পেলালে। ঘাঁহ বন গজি ডবাটোৰ এটা অংশ মাটিত পোত গৈ আছে। ঠিক এইখিনিতে সি লেপেট কাঢ়ি মাটিতে বহি দিলে। তাৰ শ্বাস প্ৰশ্বাসৰ গতিত এতিয়া প্ৰখৰতা আহি পৰিছে। সি তেনেদৰে কিছু সময় নিশ্চল নিস্তব্ধতাৰে বহি থাকিব লাগিব। এইখিনি সময়তে তাক বিচাৰি অহা মানুহখিনিয়ে তাৰ সম্পৰ্কত দিক বিদিক শূন্য হৈ ভুল পথে তাক বিচাৰি আঁতৰি যাব লাগিব। তাৰ পিছৰ কথাখিনি সি এতিয়াই ভাবিবলৈ বাদ দিলে। তাৰ বাবে সম্প্ৰতি প্ৰতিটো মুহূৰ্তত জীয়াই থকাৰ পৰিকল্পনা চলিছে। প্ৰতিটো উশাহত সি অস্বস্তি লভিছে যে অন্ততঃ এইটো ক্ষণত তাৰ শৰীৰৰ ভিতৰত জীৱৰ অত্যাৱশ্যকীয় যন্ত্ৰপাতিয়ে কল কাৰখানাই কাম কৰি আছে, অৰ্থাৎ সি এক জীৱিত মানুহৰ স্বীকৃতিৰে ধন্য হৈ আছে। কিমান সময় সি মাটিত একে ঠাইতে থিয় ডঙা নিদিয়া কেঁচুৱাৰ দৰে পৰি থাকিল, উমান ল'ব নোৱাৰিলে। মনৰ কোনোবাখিনিত তাৰ বিশ্বাস হ'ল যে সি ইচ্ছা কৰিলে তাৰ পৰা এতিয়া উঠি আহিব পাৰে আৰু আৰম্ভ কৰি দিব পাৰে তাৰ যাত্ৰা, কিন্তু তাৰ সাহস নহ'ল। তাৰ নিচিনাকৈ যদি সিহঁতেও ক'ৰবাত ওচৰতে চিকাৰৰ অপেক্ষাত তেনেদৰে ৰৈ আছে। সি আঁঠুকাঢ়ি পৰিত্যক্ত ডবাটোৰ কাষেদি চলাচল আৰম্ভ কৰি দিলে। সৰুতে লুকাভাকু খেলোঁতে এনেদৰে সিহঁতে বাট চৰাৰ কাষত লাগি থকা বৈঠক ঘৰটোৰ চাৰিওফালে চুচৰি বাগৰি লুকাইছিল। বিধানৰ বাবে বান্ধি থোৱা ধানৰ টুমবোৰৰ ইটোৰ পৰা সিটোলৈ গৈ পিছফালে আঁঠুকাঢ়ি ফুৰিছিল। এবাৰ তেনেদৰে লুকাভাকু খেলোঁতে নীলিৰ টিকাত চিকাই কামোৰ মাৰি দিয়াত গোটেই ঘৰখনতে হাহাকাৰ লাগিছিল। ৰাতি বেজ আহিছিল। টাউনৰ পৰা কেশৱ ডাক্তৰ আহি বেজী দি গৈছিল। তথাপি এনেবোৰ খেলে গৰমৰ বন্ধত গাঁৱৰ ল'ৰা ছোৱালীমখাক ব্যস্ত ৰাখিছিল। ভয়ভীত এইবোৰ কথা যেন তেতিয়া ভাবিবৰ অৱকাশ নাছিল। পাঠশালাৰ ৩য় শ্ৰেণীত পঢ়ি থাকোঁতে বিমলৰ দেউতাকে গাঁৱৰ ঘৰখন এৰি ওচৰৰে ২ কিলোমিটাৰ দূৰৰ সৰু মফচলীয়া চহৰখনত নতুনকৈ বন্ধা ঘৰখনলৈ সিহঁতৰ ৩জনীয়া পৰিয়ালটো লৈ অনা পৰ্যন্ত এনেবোৰ খেল খেলাৰ মাধুৰ্যৰে ভৰি আছিল বিমলৰ শৈশৱ। বিমল ডবাটোৰ দুৱাৰমুখখনৰ সন্মুখ পালে। দুৱাৰমুখত ওলমি আছে এখন বস্তাৰ পৰ্দা। সি থমকি ৰ'ল। ভিতৰত কোন মানুহ থাকিব পাৰে সি অনুমান কৰিব বিচাৰিলে। চাকিৰ দৰে কিহবাৰ পোহৰ এটা ধিমিক ধামাককৈ জ্বলি থকা তাৰ চকুত পৰিল। কিছু সময় ভিতৰত কটাই দিব পাৰিলে হয়তো তাৰ পিছত লাগি ধৰা বিপদটোৰ ভয়াৱহতা কম হৈ যাব পাৰে। বিমলে পৰ্দাখন দাঙি দুৰ্গন্ধময় ডবাটোৰ ভিতৰত সোমাই পৰিল।
চাকিটোৰ ক্ষীণ পোহৰত ভিতৰ ফাল সি ভালদৰে মনিব নোৱাৰিলে। তাৰ ভাৱ হ'ল তাৰ পৰা নাতি দূৰত কোনোবা এজন যেন সোমাই আছে। বিমলে সাৰ সুৰ নকৰাকৈ ভিতৰত আন্ধাৰৰ ফালে আগুৱাই গ'ল। তাৰ নিজকে এটা গভাত চোৰ যেন লাগিল। টং সি কিহবাত উজুতি খাইছে। ভগা চিগা টেমাৰ দমত ভৰি পৰাত এটা কৰ্কশ শব্দত সি উচপ খাই উঠিল। কোন তই? বিমলে উলটি চালে। মানুহজন তাৰ প্ৰায় সন্মুখত উপস্থিত হৈছে। পুলিচৰ ইউনিফৰ্ম পিন্ধা মানুহজনৰ চকামকা ৰূপটো দেখি বিমল বহি পৰিল। তাৰ এতিয়া কৰিবলগীয়া অন্য একো উপায় নাই, বিমলে ভাবিলে। মৃত্যুদংকা তাৰ বাবে বাজি উঠিছে। বিমলে হাত দুখন ওপৰলৈ তুলি দিলে। মুহূৰ্তৰ বাবে জীয়াই থকাৰ বিকল্পহীন এই একমাত্ৰ পথ, সি ভাবিলে। অনুমান হ'ল তাৰ শ্বাস প্ৰশ্বাস স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ গৈছে। তাৰ অগোচৰে জীৱিত কালত সেইবোৰ অহৰহ চালু হৈ আছিল আৰু এই মুহূৰ্তত তাক কোনো জাননী নিদিয়াকৈ উশাহ নিশাহৰ কলকব্জাবোৰ হঠাৎ বন্ধ হৈ পৰিছে। সি তাৰ অসহায়তাৰ এই চৰম ক্ষণত আৱিষ্কাৰ কৰিলে মানুহ কিমান নিঃস্ব নিঃকিন, যাৰ অন্তৰ্ভাগৰ জীৱনদায়িনী যন্ত্ৰপাতিসমূহৰ ওপৰত কিঞ্চিত মানুহ নিয়ন্ত্ৰণ নাই। সন্মুখৰ মানুহজনক সি এতিয়াও স্পষ্ট দেখিবলৈ পোৱা নাই। বতাহত কঁপি কঁপি থকা চাকিটোৰ ক্ষীণ পোহৰত সি চকামকাকৈ দেখিছে মানুহজনৰ গাত খাকী ৰঙৰ চোলা এটা ওলমি আছে আৰু সি বিমলৰ ফালে কৈ উঠিছে, কোন? কিছুক্ষণৰ বাবে নীৰৱতাই দবাটোৰ ভিতৰখন বিৰাজ কৰিছে। মৃত্যু শীতল ভয়ংকৰ এই নীৰৱতা, বিমলে ভাবিলে। ক্ৰমশঃ খাম কাটিছে এনে এক ৰুদ্ধশ্বাস পৰিৱেশৰ ভয়াৱহতা। বিমলে হাত দুখন মূৰৰ ওপৰৰ পৰা নমাই আনিলে। সি অনুভৱ কৰিলে সি কিবা এটা কোৱা উচিত, কিন্তু কি কথাৰে সি আৰম্ভণি কৰিব? সি কৈ পেলাব যে তাৰ ভুল হৈছে। কাৰোবাৰ কুপৰামৰ্শৰ দ্বাৰা চালিত হৈ সি এই গৰ্হিত আইন বিৰোধী কাম কৰি পেলালে। তাৰ বাবে সি দস্তুৰমত দুখিত আৰু এতিয়া সি নিজকে আইনৰ আগত মূৰ দোৱাইছে। মনৰ ভিতৰত নিৰ্ভুলভাৱে কথাখিনি আখৰা কৰি চোৱাৰ পিছতো বিমলৰ মুখেৰে এটা শব্দও নিৰ্গত নহ'ল। সি মুখ বেদনাৰ মৰ্মভেদী চেতনাৰে ধাৰাসায়ী হৈ পৰিল। বাহিৰৰ পৰা বতাহে সন্মুখৰ পৰ্দাখন ঠেলি দিয়াত চাকি গছৰ শিখা আকৌ কঁপি উঠিছে। বিমলৰ মগজুত তড়িৎ গতিৰে এক বুদ্ধি খেলি গ'ল। সি ইচ্ছা কৰিলে এইমাত্ৰ চাকি গছ ফু মাৰি নুমাই দি আঁতৰি পলাব পাৰে। সন্তৰ্পণে দুহাতমান দূৰত থকা চাকি গছৰ ফালে সি আগুৱাই গ'ল। গাখীৰৰ টেমা এটাৰে চাকিৰ কাম চলোৱা হৈছে। বিমলে আগতেও শুনিছিল যে কেতিয়াবা চোৰ পকেটমাৰৰ আড্ডা বুলি জানি এনেকুৱা পৰিত্যক্ত দবাবোৰত পুলিচৰ মানুহে চুপ পাতি ৰৈ থাকে, যাতে দুৰ্বৃত্তৰ প্ৰৱেশ ঘটিলেই হাতে লোটে সিহঁতক ধৰিব পাৰে। দীঘলকৈ ভিতৰলৈ উশাহটো টানি লৈ মুখখন জোঙা কৰি বিমলে ফু মাৰিবলৈ সাজু হ'ল। ঠিক এনেদৰে সিহঁতে সৰু ঠাণ্ডাৰ দিনত জুই পোৱাবলৈ বহুতে বাঁহৰ চুঙাৰে ফু দিছিল। জুইৰ মাজৰ পৰা ধোঁৱাৰে উৰি আহিছিল কুকুহাবোৰ আৰু তাহাঁতৰ চকুৱে মুখে পৰি এক বিৰক্তিৰ সৃষ্টি কৰিছিল। গাৰ জোৰেৰে ফু মাৰি দিয়াত চাকি গছ নুমাই গ'ল আৰু ভিতৰখন আন্ধাৰৰ ডাঠ আৱৰণে ঢাকি ধৰিলে। খেপিয়াই খেপিয়াই দুৱাৰমুখলৈ আগবাঢ়ি আহিল। পৰ্দাখন আঁতৰাই সি বাহিৰলৈ জাপ মৰাৰ ভংগীৰে সাজু হ'ল। আহিয়েই যাব ওলালিনে? কিবা এটা খাই ল, সুদা পেট বৰ কষ্ট পাবি। ভিতৰ ফালৰ পৰা অহা কণ্ঠস্বৰটোত বিমল থমকি ৰ'ল। সি বাহিৰলৈ আগবঢ়াব খোজা ভৰিখন পিছুৱাই আনিলে। তাৰ বুকুৰ ভিতৰত এক মহা কৌৰহাল আৰম্ভ হৈ গৈছে। বতাহতে চাকিটো হ'বলৈ নুমাল। তেলো নাথাকিব পাৰে। তই যোৱাৰ পৰা দুদিন তেলো ভৰাব পৰা নাই। কি যে এক চিনাকি মাত। ক'ত শুনিছিল সি এনে এক দৰদী কণ্ঠৰ মোহময়ী স্বৰ? বিমল পিছুৱাই আহিল। আন্ধাৰত সি এখোজো দিব নোৱাৰি ৰৈ গ'ল। তাৰ অসাৱধানী হাতৰ আঘাতত কিবা এটা বস্তু ধংকৈ মজিয়াত পৰি গৈছে। সি হাউলি খেপিয়াই চাব খুজিলে। চাকিটো জ্বলাই ল, সেইখিনিতে আছে জুইশলা বাঁহটো। কাঠি বা আছেনে নাই?